হাই এভৰিৱান, ৰিমডিছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, দাল মাখনি। খাবলৈ বহুত টেষ্টি হয়। আহকচোন চাওঁ কিদৰে বনালোঁ। ইয়াৰ বাবে আমি গোটা মগু লৈছোঁ 1 কাপ, বুট দাইল লৈছোঁ আধা কাপ আৰু দুইখিনি 7 পৰা 8 ঘণ্টাৰ বাবে তিয়াই ৰাখি দিম কোমল হোৱালৈকে। বাটাৰ লৈছোঁ, দুটা বিলাহী পেষ্ট বনাই লৈছোঁ, টমেটো পিউৰিও ইউজ কৰিব পাৰে, আৰু লৈছোঁ ফ্ৰেছ ক্ৰীম। এটা ডাঙৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, দুটা কেঁচা জলকীয়া লৈছোঁ, 1 চামুচ গৰম মছলা পাউডাৰ লৈছোঁ, আধা চামুচ গোটা জিৰা, এডোখৰ ডালচেনি, 3টামান ইলাচি আৰু 4-5টামান লং লৈছোঁ, আৰু আদা আৰু নহৰু খুন্দি লৈছোঁ। সোৱাদ অনুযায়ী নিমখ আৰু হালধি লৈছোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰ লৈছোঁ আৰু তিয়াই থোৱা দাইলখিনি দি দিছোঁ। দুকাপ পানী দিছোঁ। এক চামুচ নিমখ দি দিছোঁ। ইলাচি, ডালচেনি আৰু লংকেইটাও মই ইয়াতে দি দিছোঁ। আৰু এতিয়া 5টা হুইচেল মাৰি ল'ম। এতিয়া কেৰাহীখন গৰম কৰি ইয়াত বাটাৰ দি দিম আৰু গলি যোৱালৈকে অলপ লৰাই দিম। এতিয়া ইয়াত গোটা জিৰাকেইটা এড কৰি দিছোঁ। কাটি ৰখা পিঁয়াজখিনিও দি দিছোঁ আৰু ভালদৰে ভাজি ল'ম। ইয়াত এতিয়া কেঁচা জলকীয়াটো মাজত ফালি এইদৰে মই দি দিছোঁ। আপোনালোকে বেছি জ্বলা খালে আৰু জলকীয়া দিব পাৰে। এতিয়া খুন্দি ৰখা আদা আৰু নহৰু পেষ্টখিনিও দি দিছোঁ আৰু কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি ল'ম। 2 মিনিটমান ভজাৰ পিছত পেষ্ট বনাই থোৱা বিলাহীখিনিও ইয়াত যোগ কৰি দিছোঁ। ভালদৰে লৰাই ভাজি লৈছোঁ। আধা চামুচমান হালধি দি দিছোঁ। অকণমান নিমখ দিছোঁ বিলাহীটো সিজিবৰ কাৰণে। এইদৰে আমি লৰাই ভাজি থাকিম আৰু 2 মিনিটমান এইদৰে ভজাৰ পাছত বইল কৰি ৰখা দাইলখিনি দি দিম। গৰম মছলা পাউডাৰ দি দিছোঁ আৰু ভালদৰে লৰাই থাকিম। যদি বেছি ডাঠ হৈ থকা যেন লাগে তেনেহ'লে আপোনালোকে অলপ পানীও এড কৰিব পাৰে। গৰম পানী এড কৰিব খালি। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। মনত ৰাখিব আগতে সিজাওঁতেও আমি নিমখ দিছিলোঁ। টমেটো কেচাপ দি দিছোঁ 1 চামুচ, এইটো অপশ্যনেল হয়। শেষত ক্ৰীম দি দিছোঁ 2 চামুচ। আপোনালোকে বেছি কম কৰিব পাৰে। এয়া আমাৰ দাল মাখনি ৰেডিয়ে হৈ গ'ল। আৰু শেষত অলপ বাটাৰ দি দিছোঁ। ৰুটি, নান বা পুৰিৰ লগতো আপোনালোকে খাব পাৰে। বহুত ভাল লাগে খাই। এবাৰ বনাই চাবচোন। আৰু যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।